ইয়াৰ পৰা পানীটো আনি ধুনীয়াকৈ ইয়াত পানীটো সোমোৱাই দিব। পানীটো সোমোৱাই দিয়াৰ লগে লগে ইয়াত যোনটো গোটা থাকে সেই গোটাটোত আপুনি এনেকৈ লাহে লাহে লৰাব, এনেকৈ নহয়, এনেদৰে লৰাব আৰু যেতিয়া গোল খাই যাব ইয়াৰ গোটেই পানীটো আনি পেলাই আকৌ ইয়াত সোমাব। এইটো যোনটো পানী হয় তাত ভৰাব, তাতো আপুনি লাহে লাহে মিক্স কৰি দিব। আজি আপোনালোকক দেখুৱাবলৈ লৈ গৈছোঁ ব্ৰইলাৰ পোৱালিক কেনেদৰে ভেকচিন কৰিব। আৰু বহুতে মোক সুধি থাকে কেনেদৰে ভেকচিন কৰিব লাগে, কেনেদৰে কি কৰিব লাগে। আজি মই দেখুৱাম মোৰ চেনেলৰ জৰিয়তে ভেকচিন কেনেদৰে কৰিব। আপোনালোকে ইয়াত দেখিছে এইটো ডপাৰ, ইয়াত ভেকচিন ভৰাই থোৱা আছে, ঔষধ মিক্স কৰি। সেয়ে মই দিম, কেনেদৰে দিম চাওক আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ফাৰ্মত আছোঁ, মোৰ ব্ৰইলাৰ ফাৰ্ম দেখুৱাই আছোঁ আপোনালোকক, চাওক মোৰ ভিডিঅ'টো। এইটো ফাৰ্ষ্ট ভেকচিন। ইয়াত আপোনাৰ ভেকচিনটো থাকে, যোনটো ঔষধটো ইয়াত থাকে, আৰু যোনটো এইটো পানীটো চেলাইন দিয়া পানীও হয়, এইটো পানী ব্যৱহাৰ হয়। এই পানীটো আপুনি প্ৰথমতে আনি পেলাই ইয়াৰ পৰা পানীটো আনি ধুনীয়াকৈ ইয়াত পানীটো সোমোৱাই দিব। পানীটো সোমোৱাই দিয়াৰ লগে লগে ইয়াত যোনটো গোটা থাকে সেই গোটাটোত আপুনি এনেকৈ লাহে লাহে লৰাব, এনেকৈ নহয়, এনেদৰে লৰাব আৰু যেতিয়া গোল খাই যাব ইয়াৰ গোটেই পানীটো আনি পেলাই আকৌ ইয়াত সোমাব। এইটো যোনটো পানী হয় তাত ভৰাব, তাতো আপুনি লাহে লাহে মিক্স কৰি দিব। মিক্স কৰাৰ পিছত আপুনি এই মই ইয়াত আপোনাৰ আইচ আছে, আইচত থৈ দিয়া আছে। ইয়াত ডপাৰ হয়, আপুনি পাব। তাত আপুনি ইয়াত থকা পানীটো যোনটো ঔষধ মিলাই দিয়া হ'ল, ইয়াৰ পৰা আনি আকৌ চিঞ্চত আনি ইয়াত ভৰাব। ইয়াত যেনেদৰে থৈছোঁ এই ঔষধ ইয়াত ভৰাব আৰু এইটোৰ পৰাই আপুনি আৰম্ভ কৰিব ধুনীয়াকৈ এটা এটাকৈ পোৱালিক ভেকচিন দিব। ক'লোঁ ভালদৰে চাই লওক ভিডিঅ'টো, আকৌ এবাৰ চাব। আপোনালোকে বুজি নাপাব পাৰে বা প্ৰথমতে বুজি পালেতো ভালেই, ছেকেণ্ডবাৰ আকৌ চাব, চাই পেলাই আপোনালোকে এনেদৰে কৰিব। চাওক এটোপালকৈ চকুত দিব ভেকচিনটো, সদায় চকুত দিব। আৰু এইটো ভেকচিন আপুনি যোনটো ডপাৰ লৈ আছে এইটো 10টা বা 12টা পোৱালিক দিব। তাৰপিছত আকৌ নেক্সট এনেকুৱা ডপাৰত ভৰাই থ'ব, তাৰপিছত নেক্সটটো উঠাই সেইটোৱে দিব। কাৰণ এইটো গৰম হৈ যাব ন, গৰম হৈ গ'লে নহ'ব। এইটো দি থাকিলে 10টা পোৱালিকহে দিব পাৰিব। মই দি দিছোঁ পটাপট। এইটোতো গৰম হৈ গৈছে, এইটো থৈ আকৌ নেক্সট আপুনি ভৰাই থোৱা এটা ডপাৰ ল'ব, এইটো ঠাণ্ডা হৈ আছে, এইটো দিব। সেইটো আকৌ ফ্ৰিজিঙৰ যোনটো আইচ থাকে, আইচত ভৰাই থৈ দিব। মোৰ তেনেকৈ আইচ বক্সত ভৰাই থোৱা আছে, তাৰপৰা উলিয়াই দিব, যাতে প্ৰপাৰলি ভেকচিনটো পায়। আৰু ভেকচিনটো কি হয়, ইনফেকশ্যন নহয়, যাতে বেমাৰ আদি ব্ৰইলাৰ নালাগে। ডাঙৰ হ'লে খুব বেমাৰ হয়, সেই বেমাৰ নালাগিবৰ কাৰণে ভেকচিনটো দিয়া হয়। আৰু কিছুমানেতো নাজানে ভেকচিন বেজি দিয়া বুলি ভাবে, ভেকচিন বেজি নহয়। ধুনীয়াকৈ ভেকচিন দিব। কিদৰে এতিয়া গামলাত ভৰাই লৈছোঁ পোৱালিখিনি। ভেকচিন দিবলৈ ভাল হয় গামলাত ভৰাই ল'লে। ধুনীয়াকৈ পোৱালি শুই আছে, জাপ লাগিব নিদিব। ঠাণ্ডা দিনত এতিয়া বহুত ঠাণ্ডা, সিহঁতে জাপ খাই আছে। যিহেতু মই বৰ্ডিংটো সৰু কৰি লৈছোঁ এতিয়া ভেকচিন দিবৰ কাৰণে, পিছত বহল হৈ গ'লে সিহঁতে নিজে জাপটো নাথাকে আৰু। লৈ ৰাখক পোৱালিখিনি। এয়া চাওক, গামলাত ভৰাই আছে, ভেকচিন দি আছে দাদাই, এনেকৈ দি আছে চাওক। এইটো ভেকচিন দিয়া হৈ গৈছে, দেখাই আছোঁ মই এনেদৰে ভেকচিন দিয়ে। চাওক চকুত ভেকচিন ধুনীয়াকৈ প্ৰপাৰলি দিছে। ল'ব যাতে পোৱালিখিনি
এতিয়াতো আপুনি এটা এটাকৈ আনিব নোৱাৰে, গামলাটো ধুনীয়াকৈ ভৰাই লৈ আহিব, শুই থকাৰ পৰা ভৰাই লৈ আহিব ধুনীয়াকৈ, ধুনীয়াকৈ আৰামত দিব। আৰু এতিয়া ঠাণ্ডাৰ ছিজন, অলপ হাৱা বতাহ নোহোৱাকৈ গোটেই টিৰপাল দিব লাগিব, ভালদৰে ৰাখিব লাগিব পোৱালিখিনিক যাতে একো ইনফেকশ্যন নহয়। সেই ডাঙৰ হ'লে সেইকাৰণে ভেকচিনটো দিয়া হয়, যাতে বেমাৰ আজাৰ নহয়। সেইকাৰণে ভেকচিনটো অলপ নিৰূপায় আৰু দিলে অলপ বেমাৰ চেমাৰ কম লাগে, সেইখিনি দিয়া হৈছে। ভালে আছে দাদা দেই, নমস্কাৰ। আজি লগাই দিছোঁ কামত, এনেই নালাগে। ধুনীয়াকৈ ভেকচিন দিয়ক। ভেকচিন কেনেকৈ দিব লাগে এইটো বহুতে নাজানে, আজি চাই লওক কেনেদৰে ভেকচিন দিব লাগে। এইটো ল'ব, মুৰ্গীটো ধুনীয়াকৈ চকুত টোপাল এটোপালকৈ দি যাব, যাতে প্ৰপাৰ, লাগিলে টাইম লওক, বস্তুটো দিয়াটো ভাল হওক, টাইম লওক যাতে ভেকচিনটো সেইটো ভাল হওক। স্পীড দিলে কি হ'ব, চকুৰ পৰা পৰি যাব পাৰে, মাটিত পৰিলে, ইয়াত পৰিলে, তলত পৰিলে অলপ ইনফেকশ্যন হয়, বহুতে কয়। আৰু এয়া এনেদৰে দিয়ক ভেকচিন। এইটো মই 10টা পোৱালিক দিয়া হ'ল। এতিয়া মই নেক্সট যোনটো ভৰাই দিছিলোঁ সেইটো আকৌ ঠাণ্ডা হৈছে, সেইটোকে আনি দিছোঁ। এনেদৰে ব্যৱসায় কৰক আৰু লাভৱান হওক। এই কোম্পানী আণ্ডাৰত হওক বা নিজে পুহি 200-100 এনেদৰে ব্ৰইলাৰ পোৱালি আনক, আনি পোহক। আৰু ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাজীৱ ভ্লগছ বুলি আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন নতুন ভিডিঅ'ৰ বাবে আপোনালোকে চাই থাকিব। এইকেইদিনত ছাগলী ফাৰ্ম এখন যোৱাৰ কথা আছিলে, সময়ৰ অভাৱত ছাগলী ফাৰ্মখন দেখুৱাবলৈ যাব পৰা নাই। মাতি আছে দাদা এজনে, যাম এইকেইদিনত, আপোনালোকক দেখুৱাম। বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে পাব, খালী ফাৰ্মৰ বিষয়ে পাব। আৰু খেতিও কৰি আছে দাদাহঁতে, দেখুৱাবলৈ মাতি আছে, যাম মই। খেতি কেনেদৰে কৰিছে চাব আপোনালোকে ভিডিঅ'টো। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো টিপি দিব।